ৰুগৈ বোলা গছৰ পুলি পাঠটিৰ প্ৰশ্ন উত্তৰখিনি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ। এইটো 1 নম্বৰ প্ৰশ্ন। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথমটো দিছে নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল? আৰু ক দিছে সুমনাই, খ দিছে ঋতুপনে, গ দিছে মননে, ঘ দিছে আকাশীয়ে। শুদ্ধ উত্তৰটো হ'ব খ ঋতুপনে। তাৰ পিছৰটো আছে সুমনাই সকলোকে হাতে হাতে কোৰ, খন্তি, হাতোৰা লৈ আহিবলৈ কিয় কৈছিল? আৰু ইয়াত অপশ্যন দিছে ক গছৰ পুলিত পানী দিবৰ বাবে, খ শুকান গোবৰৰ গুৰি কৰিবৰ বাবে, গ দিছে গছৰ পুলি ৰুবৰ বাবে, ঘ দিছে গছৰ পুলিবোৰ জেউৰাৰে বেৰিবৰ বাবে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ গছৰ পুলি ৰুবৰ বাবে। হ'বনে? প্ৰশ্ন নং 3 অৰ্থ লিখা। শব্দ আৰু ইফালে লিখা আছে অৰ্থ। ফেৰেঙনি গছৰ ডাল। প্ৰদৰ্শনী কোনো বস্তু, সৃষ্টি, শিল্পকলা আদি দেখুওৱা বা আয়োজন কৰা অনুষ্ঠান। জোপোহা সৰু সৰু গছপুলিৰ সমষ্টি, গছৰ পাতেৰে আৱৰি থকা। বন মহোৎসৱ বৃক্ষৰোপণ উৎসৱ। শীতল ঠাণ্ডা বা চেঁচা। খন্তি মাটি খতনত ব্যৱহাৰ কৰা সঁজুলি। পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে লিখা। উত্তৰ দ্বিতীয় ছবিখনত নাটিকাৰ বন মহোৎসৱৰ অংশটোৰ দৃশ্য প্ৰকাশ পাইছে। ছবিখনত ল'ৰা-ছোৱালীবিলাকে হাতে হাতে সঁজুলি লৈ গছপুলি ৰোৱা কাৰ্যত ব্যস্ত থকা দেখা গৈছে। সকলোৱে আনন্দ মনেৰে পৰিশ্ৰম কৰি গছপুলি ৰোপণত অংশগ্ৰহণ কৰিছে। ইয়াৰ দ্বাৰা পৰিৱেশ সংৰক্ষণৰ লগতে একতাৰ ভাৱ প্ৰকাশ পাইছে। প্ৰশ্ন নং 5 তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। প্ৰশ্ন ক মননে ছবিখন কিয় আঁকিছিল? উত্তৰ মননে গছ ৰোৱাৰ প্ৰয়োজনীয়তা আৰু গছৰ উপকাৰিতাৰ বিষয়ে বুজাবলৈ ছবিখন আঁকিছিল। গছে আমাক কি কি দিয়ে বুলি মননে কৈছে? গছে আমাক অক্সিজেন, ফল, ছাঁ, কাঠ, কাগজ আদি দিয়ে বুলি মননে কৈছে। আকাশীয়ে গছৰ মূঢ়াটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে? উত্তৰ আকাশীয়ে গছৰ মূঢ়াটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে গছডাল কাটোতে গা গছৰ পৰা যেন তেজহে ওলাইছে তাকেই সূচাইছে বা তাকেই বুজাবলৈ চেষ্টা কৰিছে। বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব? বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হ'ব। পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল? বুট মাহ আৰু পকা কল খুৱাব বুলি কৈছিল। যাওঁ আহা শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল? যাওঁ আহা শীৰ্ষক গানটো সুমনাই গাবলৈ আৰম্ভ কৰিছিল। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে? উত্তৰ মননে ছবিখনৰ জৰিয়তে গছপুলি ৰোৱাৰ প্ৰয়োজনীয়তা, পৰিৱেশ সংৰক্ষণ আৰু গছৰ উপকাৰিতা ফুটাই তুলিব বিচাৰিছে। প্ৰশ্ন নং খ সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পিছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে? তাইৰ এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে? সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পিছত সেইবোৰ গৰু ছাগলীয়ে খাই পেলাব বুলি শংকা কৰিছে। তাইৰ এই শংকা ঋতুপনে, ক্লাবৰ নবীন দা, দীপ দা, বাবুল দাদাহঁতে জেউৰা দি দূৰ হ'ব বুলি কৈছে। প্ৰশ্ন নং গ মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল? উত্তৰ মননহঁতে গছৰ পুলি ৰোৱাৰ বাবে হাতে হাতে কোৰ, খন্তি, হাতোৰা লৈ আহিবলৈ কৈছিল। লগতে
ঘৰত থকা শুকান গোবৰ গুৰি কৰি থোৱা তাৰে এমোনা লৈ আহিবলৈ কৈছিল। গছপুলি ৰুম বুলি পৰিকল্পনা কৰিছিল। কোনে কাক কি প্ৰসংগত কৈছিল? ক। আমাৰ মানুহকণহঁতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়। উত্তৰ। ওপৰৰ কথাষাৰ ঋতুপনে সুমনাক কৈছিল। শনিবাৰে জিলা পুথিভঁৰালত বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন পাতিব বুলি মননে কৈছিল। তেতিয়াই ঋতুপৰ্ণে সভাখনত ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে গীত পৰিৱেশন কৰিব বুলি ওপৰৰ বাক্যশাৰী কৈছিল। প্ৰশ্ন নং ৮ ক অংশৰ লগত খ অংশ মিলোৱা। দিছে ক অংশ এইফালে আছে খ অংশ। প্ৰথমটো মালতী পেহীয়ে কি কৈছিলে? বিলাতী মধুৰিৰ পুলি কেইটামান দি পঠাইছে। জোপোহা হৈ থকা পাতখিনি চুলিৰ নিচিনা লাগিছে। তাৰপিছত আছে ঘোষকে ক'ব, মাননীয় ৰাইজ, আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে। মাণিক বৰদেউতাই কথাটো শুনি খুব ভাল পাইছে। জগত খুৰীৰ খুৰীয়ে পকা কল এথোকা পঠাই দিব। 10 নম্বৰ প্ৰশ্ন, সেয়াও ক অংশৰ শব্দবোৰৰ লগত খ অংশত থকা নিৰ্দিষ্টবাচক প্ৰত্যয়বোৰ লগাই শব্দ লিখা। ক অংশ দিছে ছবিখন, তাৰপিছত আহঁত হ'ব জোপা, পুখুৰী টো, ছোৱালীজনী, কাঠ ছটা। 11 নম্বৰ প্ৰশ্ন দিছে তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰিবলৈ দিছে। বিশেষ্যত হ'ব নাম বুজোৱা পদকে বিশেষ্য পদ বোলে যিহেতু, তেতিয়াহ'লে ওপৰৰ শব্দকেইটাৰ পৰা হ'ব মনন, চকু, জেউৰা, চুবুৰী, এইকেইটা হ'ব বিশেষ্য। বিশেষণত হ'ব ধুনীয়া আৰু ভাল। বিশেষ্য পদৰ যিয়ে দুখ গুণ বুজায় তাকে বিশেষণ পদ বোলে। তাৰপিছত সৰ্বনাম পদ তাই, মই, আমি আৰু সিহঁত। অব্যয় হ'ব আৰু যদি। ক্ৰিয়াপদ হ'ব দিওঁ, আহা। প্ৰশ্ন নং 12 বাক্য ৰচনা কৰা। প্ৰদৰ্শনী। বিদ্যালয়সমূহত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত হয়। খেলপথাৰ। নিয়মীয়াকৈ খেলপথাৰত খেলা-ধূলা কৰিব লাগে। ধৰণী। মৰমৰ ঘৰটো ধৰণীৰ ওপৰত নিৰ্মাণ কৰা হয়। পুথিভঁৰাল। পুথিভঁৰালৰ কিতাপ অধ্যয়ন কৰি জ্ঞানৰ পৰিধি বৃদ্ধি হয়। গছপুলি। গছপুলি ৰোৱাৰ পিছত তাৰ যত্নও কৰিব লাগে। প্ৰশ্ন নং 17 বন মহোৎসৱ সম্পৰ্কে এটা দফা লিখা। উত্তৰ। বন মহোৎসৱ এটা অতি গুৰুত্বপূৰ্ণ উৎসৱ। এই উৎসৱ গছ ৰোপণ আৰু প্ৰকৃতি সুৰক্ষাৰ উদ্দেশ্যে পালন কৰা হয়। বন মহোৎসৱৰ প্ৰধান উদ্দেশ্য হৈছে মানুহৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধি কৰা। এই উৎসৱ প্ৰত্যেক বছৰ জুলাই মাহত অনুষ্ঠিত কৰা হয়। বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান আদিত সকলোৱে মিলি গছপুলি ৰোপণ কৰে। ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক, স্থানীয় ৰাইজ, কৰ্মচাৰী সকলোৱে অংশগ্ৰহণ কৰে। বিদ্যালয়বোৰত বন মহোৎসৱৰ লগত সংগতি ৰাখি নৃত্য, গীত, নাটক, ৰেলী আদিৰো আয়োজন কৰা হয়, যিয়ে ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰকৃতি প্ৰেম, দায়িত্ববোধ জন্মায়। আজিলৈ ইমানেই। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি।